নমস্কাৰ, মই ঋষিকেশ পাঠকে মোৰ এই চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যে এটা খবৰ খুব চৰ্চাত লাভ কৰিছে, যে বিষয়টো হৈছে এনেকুৱা ধৰণৰ যে ভাৰত আৰু বাংলাদেশৰ মাজত যুদ্ধ হ'ব নেকি, বা ভাৰতে বাংলাদেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ প্ৰস্তুতি চলাই আছে নেকি। হয়, যে ভাৰতে চিলিগুৰি কৰিডৰ, অৰ্থাৎ যাক আমি চিকেন নেক কৰিডৰ বুলি কওঁ, তাত ভাৰতে যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছে। বিশেষকৈ ভাৰতে এই চিলিগুৰি কৰিডৰত ভালেসংখ্যক সেনাবাহিনী মোতায়েন কৰি ৰাখিছে। S-400 মিছাইল ছিষ্টেম বা আকাশ মিছাইল ছিষ্টেম বা ৰাফেলৰ নিচিনা উন্নত মানৰ যুদ্ধ বিমান ভাৰতে প্ৰস্তুত কৰি ৰাখিছে। তো এনেকুৱা প্ৰস্তুতি ভাৰতে কিয় চলাইছে, তো সেই বিষয়ে আজি আপোনালোকৰ আগত মই আলোচনা কৰিম। যে ভাৰত আৰু বাংলাদেশ এখন বন্ধু ৰাষ্ট্ৰ আছিলে, কিন্তু এতিয়া সেই বন্ধু ৰাষ্ট্ৰৰ মাজত যথেষ্ট চেলেঞ্জৰ সৃষ্টি হৈছে। কিয়নো যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা যি সময়ত বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে বাংলাদেশ এৰি তেওঁ ভাৰত বা বেলেগ ৰাষ্ট্ৰত তেওঁ প্ৰশ্ৰয় ল'বলৈ বাধ্য হৈছিল, সেই সময়ত মহম্মদ ইউনিছে বাংলাদেশৰ ৰাজনৈতিক অধিকাৰ ল'বলৈ তৎপৰ হৈছিল। ফলস্বৰূপে ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্কত যথেষ্ট প্ৰত্যাহ্বান সৃষ্টি হৈছিল। কিয়নো যে যিখন বাংলাদেশক ভাৰতে 1972 চনত স্বাধীনতা দিছিলে, সেইখন বাংলাদেশে যদি আজি ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰে বা ভাৰতৰ বিৰুদ্ধে যাব বিচাৰে, তো অভিয়াছলি দুখন দেশৰ মাজৰ সম্পৰ্ক ভালে নাথাকে। যে মহম্মদ ইউনিছ হৈছে এজন ভাৰত বিৰোধী মন্তব্য দিয়া বা মনোভাৱ থকা ব্যক্তি হয়। তো তেওঁ কেতিয়াও নিবিচাৰে যে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক ভালে থাকক বা আগৰ যি সম্পৰ্ক আছে বৰ্তাই ৰাখিব নিবিচাৰে। তো ইয়াৰ আঁৰত বহুতো জিঅ'গ্ৰাফিকেল বা জিঅ'পলিটিক্স আছে, কিন্তু বাংলাদেশৰ যি ব্যক্তিগত মন্তব্য ইউনিছৰ হয়, সেই মন্তব্যই বহুখিনি দুখন দেশৰ মাজত সম্পৰ্ক নিৰ্ভৰ কৰে। এতিয়া কথাটো আহিলোঁ যে ভাৰতে চিলিগুৰি কৰিডৰত যিটো যুদ্ধৰ প্ৰস্তুতি চলাইছে, তাৰ আৰু কথাটো হৈছে যে বাংলাদেশে তেওঁলোকৰ নিজা ভূখণ্ডত চীনক এয়াৰবেছ বনাবলৈ পাৰ্মিশ্যন দিছে। কিয়নো যে এই পাৰ্মিশ্যন বা এই বিষয়টোৱে ভাৰতীয় প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট চিন্তকৰ বিষয় হৈছে। যে ইউনিছে ভাৰত বিৰোধী ৰাষ্ট্ৰসমূহৰ লগত আলোচনাত মিলিত হয়, তথা ইউনিছে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে আলোচনাত মিলিত হয় আৰু ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক বা ভাৰতৰ সৈতে কূটনৈতিক ব্যৱস্থা কৰিবলৈ তেওঁ তৎপৰ হয়। যে এতিয়া যে যদি চীনে তাত এয়াৰবেছ বনায়, তেতিয়াহ'লে কি হ'ব। যে হয়, যে যদি চীনে ভাৰতৰ সীমাৰ ওচৰত এয়াৰবেছ বনায়, তেতিয়াহ'লে ভাৰতৰ ভৱিষ্যতৰ বা ভাৰতৰ সীমাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান আহিব। কিয়নো এই এয়াৰবেছটো ভাৰতৰ সীমাৰ পৰা বেছি দূৰ নহয়। আৰু যদি বাংলাদেশ আৰু ভাৰত বা চীনৰ লগত ভৱিষ্যতে যুদ্ধ হয়, তেতিয়াহ'লে চীন আৰু বাংলাদেশে এই এয়াৰবেছটো ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব, যিটো ভাৰতৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হোৱাৰ সম্ভাৱনা আছে। কিয়নো এই এয়াৰবেছৰ পৰা ভাৰতৰ ৰাজ্যসমূহ বেছি দূৰ নহয়। আৰু নেক্সট কথাটো হ'ল যে ইউনিছে এটা মন্তব্য কৰিছে যে নৰ্থ ইষ্ট হৈছে লেণ্ডলক ষ্টেট। কিয়নো যে নৰ্থ ইষ্টক ভাৰতৰ লগত যোগাযোগ কৰিব পৰা বা কানেক্ট কৰিব পৰা একমাত্ৰ স্থলপথ হৈছে চিলিগুৰি কৰিডৰ বা চিকেন নেক কৰিডৰ যাক কোৱা হয়। যে এই চিলিগুৰি কৰিডৰটো চীনৰ সহযোগত বাংলাদেশে ভাৰতৰ আগত প্ৰত্যাহ্বান সৃষ্টি কৰিব বিচাৰিছে। তো সেই বিষয়টো ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অভিয়াছলি চিন্তাকৰ বিষয় হ'ব। কিয়নো চিলিগুৰি কৰিডৰটো হৈছে ভাৰতৰ নিজৰ ভূখণ্ডৰে হয়। আৰু এই চিলিগুৰি কৰিডৰটো এইকাৰণেই মষ্ট ইম্পৰ্টেণ্ট হয় যে এই চিলিগুৰি কৰিডৰটো 4খন দেশৰ সীমাৰ সৈতে বা 4খন দেশৰ সীমা স্পৰ্শ কৰি আছে। বিশেষকৈ ভূটান, নেপাল বা বাংলাদেশ আৰু চীনৰ লগত। তো অভিয়াছলি এই যিটো জিঅ'গ্ৰাফিকেল এৰিয়া হয়, তো ভাৰতৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত হওক বা যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত হওক। তো এই যিটো পইণ্ট বা যিটো জিঅ'গ্ৰাফিকেল এৰিয়া হয়, সেই এৰিয়াটোত যাতে চীন আৰু বাংলাদেশে ভাৰতৰ বিৰুদ্ধে কোনো ধৰণৰ
ব্যৱস্থা বা তেনেকুৱা যুদ্ধকালীন পৰিৱেশ সৃষ্টি কৰিব নিবিচাৰে বা নোৱাৰে, তাৰ কাৰণে ভাৰতে আগতীয়াকৈ সষ্টম হ'ব বিচাৰিছে। কিয়নো ভাৰতে বাংলাদেশক এতিয়া বিশ্বাস কৰিব নোৱাৰে, কাৰণ বাংলাদেশে যি কূটনৈতিক ব্যৱস্থা ভাৰতৰ বিৰুদ্ধে কৰি আছে সেইটো এক খুব চিন্তকৰ বিষয় হয়। কিয়নো যে বাংলাদেশে ভাৰতৰ সহযোগত বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য কৰি আছে, আনকি যে বাংলাদেশৰ উৎপাদিত দ্ৰব্য সামগ্ৰীসমূহ বেলেগলৈ বা বেলেগ দেশলৈ ৰপ্তানি কৰিবলৈ একমাত্ৰ ব্যৱস্থা বা একমাত্ৰ সহায়ক দেশ হিচাপে ভাৰতে আছে। তো এনেকুৱা পৰিস্থিতিত বা যি ক্ষেত্ৰত ভাৰতে বাংলাদেশক ব্যৱসায় ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে, তো সেনেকুৱা এখন দেশক যদি বাংলাদেশে কূটনৈতিকভাৱে জালত ফচাব বিচাৰে, তেতিয়াহ'লে অভিয়াছলি এইটো এক চিন্তাকৰ বিষয় হয়। তো সেই হেতুকে ভাৰতে নিজকে সষ্টম ৰাখিব বিচাৰিছে, আৰু ভাৰতেও বাংলাদেশৰ লগত অৰ্থনৈতিক বা ৰাজনৈতিক সম্পৰ্ক অৱনতি ঘটাব বিচাৰিছে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব। ধন্যবাদ।